নমস্কাৰ কিমকিছ কিটচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ পুনৰ লৈ আহিছোঁ। সেইটো একদম চিম্পুল ৰেচিপি হয়, খুব কম সময়তে হয়, মানে ঝটপট হৈ যায় আৰু খাবলৈ খুবেই টেষ্টি হয়। সেইটো হৈছে টমেটো চিকেন। এতিয়াতো ঠাণ্ডা দিন, বজাৰত খুব ধুনীয়া ৰঙা ৰঙা টিকটিকিয়া মানে একদম ৰঙা ৰঙা বিলাহীবিলাক ওলাইছে। আৰু এতিয়া ঠাণ্ডা দিনৰ বিলাহীবিলাকৰ অলপ টেঙাটো বেছি, সেইকাৰণে সোৱাদটো খুব বেছি হয় গৰম দিনতকৈ। মই ঠাণ্ডা দিন আহিলে প্ৰায়ে এইটো বনাওঁৱেই, চিকেনৰ এই ৰেচিপিটো। খুব সহজ বনাবলৈ, কম মছলাও লাগে আৰু কম সময়তে হৈ যায়। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ৰেচিপিটো ভাল পায় আপোনালোকে এইটো ঘৰত ট্ৰাই কৰিবও পাৰে বনাবলৈ। তেনেহ'লে আহকচোন বনাওঁগৈ ৰেচিপিটো। আজি টমেটো চিকেন ৰেচিপিটো বনাবৰ কাৰণে মই মাংস লৈছোঁ আধা কেজি। মই এয়া লৈছোঁ পিঁয়াজ 3টা, বিলাহী 4টা আৰু লৈছোঁ কেঁচা জলকীয়া 6টামান। এতিয়া মই পিঁয়াজখিনি আৰু বিলাহীখিনি মিহি মিহিকৈ কুটি ল'ম। আৰু এয়া আধা বাতিমান মই আদা নহৰু খুব ধুনীয়াকৈ মিহিকৈ পিচি লৈছোঁ। মই এতিয়া কেৰাহী এটা গৰম কৰি লৈছোঁ আৰু ইয়াতে 4-5 চামুচমান হ'ব চাগে তেল লৈ লৈছোঁ। এয়া ব্ৰইলাৰ চিকেনৰ পৰা অলপ তেল ওলাই কাৰণে তেল কমাই লৈছোঁ। আপোনালোকে যদি অকণমান তেল সৰহকৈ দি খাই ভাল পায় চিকেন, তেতিয়াহ'লে অকণমান সৰহকৈও দিব পাৰে। তেলখিনি গৰম হৈছে আৰু এতিয়া মই ইয়াতে কুটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি পেলাই মই অলপ ভাজিম। পিঁয়াজখিনি খুব এটা কাঢ়া ভাজি নকৰোঁ, লৰাই খালি অলপ ভাজি থাকিম, যাতে পিঁয়াজখিনিৰ পৰা পানী ওলায় আৰু পিঁয়াজখিনি অলপ কোমলি আহে। আৰু এয়া দেখিছে পিঁয়াজখিনি ধুনীয়াকৈ গলি গৈছে, অলপ ভাজ খাই গৈছে। পিঁয়াজখিনি ধুনীয়া ৰং এটা ওলাইছে পিঁয়াজখিনিৰ পৰা। এতিয়া মই ইয়াতে আদা নহৰুখিনি দি দিম, যিখিনি মই পেষ্ট বনাই লৈছিলোঁ। আৰু আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে অলপ ভাজি ল'ম। আদা নহৰুখিনি অকণমান ভালকৈ ভাজি ল'ব লাগে। পিঁয়াজে আদা নহৰুৱে অলপ এনেদৰে ভাজি লৈছোঁ। ভজা হৈছেই, গোন্ধটো নাইকিয়া হৈছে আদা নহৰুৰ কেঁচা গোন্ধটো। এতিয়া মই ইয়াতে চিকেনখিনি দি দিলোঁ। চিকেনখিনি ভালদৰে লৰাই পেলাই পিঁয়াজ আৰু আদা নহৰুৰ লগত মিহলাই পেলাই মই অলপ সময় ভাজিম এনেদৰে। আৰু এয়া চিকেন অলপ ভজা হৈছে। এতিয়া মই ইয়াত অলপ নিমখ দি দিম, যাতে নিমখখিনি দিয়াৰ পিছত চিকেনখিনি আৰু পিঁয়াজখিনিৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে। নিমখ এই সময়খিনিতে সদায় দিব লাগে মাংস বনাওঁতে, বিশেষকৈ ব্ৰইলাৰ চিকেন বনাওঁতে। তেতিয়া মাংসখিনিৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে, তাৰে মাংস বহুত পৰিমাণৰ সিজিও যায়। মাংসখিনিৰ পৰা পানী ওলাইছেই, এয়া পিঁয়াজৰ পৰা ওলাইছে, তেলো ওলাবলৈ আৰম্ভ কৰিছে। অলপ লৰাই ভালদৰে ভাজি লৈছোঁ এনেদৰে। মাংস বনাওঁতে গেছটো সদায় মিডিয়াম ফ্লেমত থ'ব লাগে, তেতিয়া নহ'লে মাংসখিনি পটককৈ জ্বলি যায়। এতিয়া মই কেইটামান জলকীয়া টুকুৰাকৈ দি দিছোঁ। কেঁচা জলকীয়া এনেকৈ টুকুৰাকৈ দিলে এই চিকেনটোত
খুব ধুনীয়া কেঁচা জলকীয়া গোন্ধ এটা ওলাই থাকে, খুবেই ভাল লাগে। এতিয়া মই বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি লৈ পেলাই অকণমান লৰাই ল'ম ভালকৈ। গুড়ি শুকান মছলাখিনিও মই এতিয়া দিম। ইয়াত মই এতিয়া হালধি দিলোঁ। হালধি একেবাৰে কম দিছোঁ, প্ৰায় আধা চামুচ, অলপ কমেই হ'ব চাগে। বেছি হালধি দিলে বিলাহীৰ ৰংটো নাইকিয়া কৰি দিব। এতিয়া মই ইয়াত দিছোঁ অলপ জিৰা পাউডাৰ, আৰু দিছোঁ অলপ ধনিয়া পাউডাৰ, 1.5 চামুচমান ধনিয়া পাউডাৰ দিছোঁ। মছলাৰ পৰিমাণটো খুব কমকৈ দিছোঁ মই ইয়াত। এতিয়া মই কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ দি দিম। ৰংটোৰ কাৰণে দিছোঁ, কেঁচা জলকীয়া দিছোঁৱেই কাৰণ সৰহকৈ, সেইকাৰণে মই ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰহে ব্যৱহাৰ কৰিছোঁ। ৰংটো খুব ধুনীয়া উঠিব তেতিয়া। ৰং প্ৰায় অকণ ওলাইছে। এতিয়া মই ঢাকনিখন দি পেলাই 10 পৰা 15 মিনিট সময় সিজিবলৈ দিম। এয়া মোৰ 15 মিনিটমান হৈ গ'ল আৰু মাংস খুব ধুনীয়াকৈ উতলি আছে। আজি মই মাংসখিনিত পানী দিয়া নাই, এয়া পানী বিলাহী আৰু চিকেনৰ পৰা ওলাইছে। আৰু গেছটো চিম কৰি পেলাই মই ঢাকোনখন দি থৈছিলোঁ কাৰণে ভাপতো পানী ওলাই আছে, তাৰে মাংস ধুনীয়াকৈ সিজি গ'ল। আলু দিয়া নাই আজি মাংসত মই, সেইকাৰণে বেছি পানীৰ প্ৰয়োজনো হোৱা নাই। আপোনালোকে যদি আলু দি পেলাই খাব খোজে বা অলপ জোল কৰিও খাব খোজে, খাব পাৰিব, খুব ভাল লাগিব। মই আজি পিছে অলপ গ্ৰেভি কৰি ৰাখিহে খাব খুজিছোঁ, মানে মাখা মাখা কৰি খাম ভাতৰ লগত সানি। এতিয়া দেখিছে কিমান সোনকালে আৰু কম সময়তে এই টমেটো চিকেনটো হৈ গ'ল। ৰংটো দেখিছে কি ধুনীয়া হৈছে। এতিয়া মই মাংসখিনিত অলপ ধনিয়া পাত কুটি দিছোঁ। ধনিয়া পাত মই অলপ সৰহকৈ দিছোঁ, কাৰণ বিলাহী আৰু ধনিয়া পাতৰ গোন্ধটো কিমান যে ভাল লাগে আপোনালোকেতো গম পায়েই, সেইকাৰণে মই অলপ সৰহকৈ ধনিয়া পাত দিছোঁ। এতিয়া মই অকণমান সময় এনেদৰে থৈ দিম মাংসখিনি। এয়া মোৰ টমেটো চিকেন ৰেডি হৈ গ'ল, খাবলৈ উলিয়াই লৈছোঁ এতিয়া মই। খুব ধুনীয়া হৈছে, ৰং আৰু গোন্ধটোতো ক'বই নালাগে। এতিয়া বিলাহীৰ দিন, গতিকে আপোনালোকেও ধুনীয়াকৈ এনেদৰে বনাই পেলাই ঘৰত এদিন চাবচোন, ট্ৰাই কৰি খুব ভাল লাগিব এইটো খাই পেলাই। আৰু আজিৰ ৰেচিপিটো কেনে লাগিলে মোক জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কৰিব, আৰু যদি ভাল লাগে পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ ধুনীয়া ধুনীয়া নতুন ৰেচিপিলৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম।